টিকলাটোৱেও ৰাতিপুৱা দৌৰা এক্সাৰচাইজ কৰিছে চাওকচোন। গুড মৰ্নিং। হেল্ল' এভৰিৱান, গুড মৰ্নিং। এতিয়া ৰাতিপুৱা 5 বাজিছে। এইখিনি সময়ত ফ্ৰেছ বতাহ আৰু অক্সিজেন পোৱা যায়। আপোনালোক উঠিছেনে? উঠক, ৰাতিপুৱা 5 বাজি গ'ল। ৰাতিপুৱাৰ মৰ্ণিং ৱাক স্বাস্থ্যৰ কাৰণে বহুত উপযোগী। ৰাতিপুৱাৰ এইখিনি সময়ত ৰাস্তাটো চাওক, এটা ধুনীয়া বাতাবৰণে বিৰাজ কৰিছে। ভাল লাগে, এইটো সম্পূৰ্ণ শুদ্ধ আৰু পৰিষ্কাৰ বতাহ। গুড মৰ্নিং। মৰ্ণিং ৱাক বা মৰ্ণিং এক্সাৰচাইজ আমাৰ শৰীৰৰ কাৰণে বহুতেই উপযোগী। কাৰণ সুপ্ত অৱস্থাত শুই থকা শৰীৰটো ৰাতিপুৱা উঠি যেতিয়া আমি মৰ্ণিং ৱাক কৰিব আহোঁ, তেতিয়া শৰীৰৰ শিৰা উপশিৰাবোৰৰ মাজত ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো ভালদৰে পৰিচালিত হয়। ইয়াৰ লগতে বাহিৰৰ শুদ্ধ আৰু পৰিষ্কাৰ বতাহ আৰু অক্সিজেনে আমাৰ শৰীৰটোক আৰু অধিক ফ্ৰেছ আৰু এক্টিভ কৰি তোলে, যাৰ দ্বাৰা দিনটোৰ কাৰণে আমি সুস্থতা অনুভৱ কৰোঁ। ৰাস্তাটোৰ কাষত এখন ধুনীয়া ডাঙৰ চাহ বাগান। মোৰ পিছফালে সেইজোপা বাঁহ গছ। আপোনালোকে গম পাই চাগে, বাঁহ গছৰ কাষত বা বাঁহ গছৰ তলত যিটো বতাহ আৰু অক্সিজেন থাকে, এই অক্সিজেন আৰু বতাহ সম্পূৰ্ণ পৰিষ্কাৰ আৰু ঠাণ্ডা। চাহ বাগান থকা ৰাস্তাটোৰ এই পৰিৱেশটো ৰাতিপুৱা সময়ত বহুতেই ধুনীয়া আৰু সুস্থিৰ হৈ থাকে। ভাল লাগে ইয়ালৈ খোজকাঢ়িব আহি। চাৰিওফালে এটা ধুনীয়া সুস্থিৰ সেউজীয়া পৰিৱেশ। মৰ্ণিং ৱাক কৰি থকা যিসকল ব্যক্তি আপোনালোকে দেখিছে, এই ব্যক্তিসকলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহি সুস্থতা অনুভৱ কৰে, আৰু সেইবাবেই তেওঁলোকে ৰেগুলাৰ এইদৰে মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহে। আপোনালোকেও ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ওলাবচোন। আপোনালোকে নিজেই শৰীৰৰ সুস্থতা অনুভৱ কৰিব। টিকলাটোৱেও ৰাতিপুৱা দৌৰা এক্সাৰচাইজ কৰিছে চাওকচোন। গুড মৰ্নিং। ৰাতিপুৱাৰ এইখিনি সময়ত ফুৰিবলৈ ওলাই আহি বা মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহি বহুতেই সুস্থতা অনুভৱ কৰোঁ। কাৰণ এইখিনি সময়ৰ যিটো জলবায়ু, যিটো বতাহ, এই বতাহখিনি সম্পূৰ্ণ শুদ্ধ পৰিষ্কাৰ, আৰু ইয়াৰ লগতে যিখিনি অক্সিজেন থাকে, এই অক্সিজেনখিনিয়ে আমাৰ শৰীৰটোক বহুতখিনি সুস্থ আৰু এক্টিভ কৰি তোলে। আপোনালোকেও এইদৰে ৰেগুলাৰ মৰ্ণিং ৱাক বা মৰ্ণিং এক্সাৰচাইজ কৰাৰ অভ্যাস কৰকচোন। আপোনালোকে নিজেই ইয়াৰ সুস্থতা অনুভৱ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।